Tick tick 2. Tick tick 3. Good morning everyone. এতিয়া মই শুই উঠি ফ্ৰেছ হ'লো। এতিয়া মই যাবলৈ লৈছোঁ মহাভৈৰৱ মন্দিৰ। মই বাৰ্থডেত প্ৰত্যেকবাৰে যাওঁৱেই তালে। এতিয়া ওলাইছোঁ আৰু যাওঁ। আৰু কালি ৰাতি ভালকৈ বাৰ্থডে মই চেলিব্ৰেট কৰা হ'ল ঘৰতে। তাৰপিছত মই ক্লিপ লৈছিলোঁ বাৰু, সেয়া মই আপোনালোকে চাব পাৰিব মোৰ ভিডিঅ'। এতিয়া ৰুমৰ অৱস্থা দেখিছেনে, একদম কালি উৎপাত কৰি আজি একদম অৱস্থা নাই। এতিয়া ৰূপে ঠিক কৰিব ৰুম-চুম। মই এতিয়া যাম মন্দিৰ। আজি তেনেকুৱা স্পেচিয়েল একো নাই বাৰু। বাৰ্থডে কালি ৰাতিয়ে আমি মানে 12টা বজাতে চেলিব্ৰেট কৰিলোঁ। বহুত কিবা কিবি হৈছিলে, ছাৰপ্ৰাইজ দিলে। তাৰপিছত কালি ৰাতিয়ে মানে খানা চানা কালি ৰাতিয়ে খোৱা হৈ গ'ল 12টা বজাত। তাৰপিছত আজি এতিয়া মই যাওঁ আৰু মন্দিৰলৈ। তেনেহ'লে ভিডিঅ'টো চাই থাকিব। এই ৰূপৰেখা আহিলে এতিয়া, কাৰণ আজি আমি ৰাতিয়ে চেলিব্ৰেট কৰিম বাৰ্থডেনো কি আৰু আমাৰ ঘৰৰ মানুহখিনি আৰু ফেমিলি, আৰু ইহঁতো মোৰ ফেমিলিয়ে হয়। এক্সাম আছে ন, ইহঁত নামাতিলেও আহিবই ন। এই আহিলোৱে মই আজি। এই আৰু চিজু আহিব এতিয়া। চিজু আহিলে মাত্ৰ মোৰ ব্লগত আৰু ইহঁত দুজনীকে দেখিব আৰু আজি। তাৰপৰা এতিয়া আমি লাহে লাহে লাগিম। আজি তই বনাবি চিকেনটো তাইয়ে বনাই, ময়ে বনাওঁ। চবেই নাজানা মানে গম পাব লাগে। এইটো আমাৰ মানে ওপৰৰ পৰা চলি আহিছে, ভগৱানে বনাই পঠাইছে। এইটো মানে আমাৰ ৰুল হয়, সেইটোৱে হ'ব বুলি। আৰু চবৰে বাৰ্থডে ইহঁতৰ ঘৰতে চেলিব্ৰেট। আমাৰ ঘৰতে। মোৰটোতো ইয়াতে হ'ল, এইটো নিজৰ ঘৰ, এইটো ইয়াতে হ'ব। অবভিয়াছলি এইটো খালি নহ'লে এইটো বেলেগ কথা। হ'লেও মোৰটো ভাল আছিলে। সেনেকেতো এইপিনে কি আনিছে, পকৰী আনিছে। পকৰী এতিয়া যি পাওঁ চব এফালৰ পৰা খাই যাম আৰু। আমি এতিয়া খাবলৈ আহিছোঁ। আমি এতিয়া খাবলৈ লৈছোঁ। ফাইনেলি আপোনালোকেও যদি খাই আহক দীপিকা বাৰ্থডে বুলি। মই ৰেডি হ'লোঁ আৰু ইহঁতে মই একেবাৰে ওপৰলৈ যাব দিয়া নাই। কিনো কৰিছে জানো, গ'লেহে গম পাম। মোৰ মানে বেলেগ লাজ লাগে আৰু দেই। মই ৱেইট কৰি আছোঁ যাবলৈ, একদম 12টাতহে যাবলৈ দিব। কিনো কৰিছে জানো, ইহঁতেহে জানে। যিয়ে নকৰে মোৰ কাৰণেতো এনেও স্পেচিয়েলেই হ'ব। মই বহুত এক্সাইটেড হৈ আছোঁ চাবলৈ যে কিনো কৰিছে ইহঁত আহিছে। মাহঁত শুলে, জমনি লাগিছে। মই লিপষ্টিক লগাইছে, চোৱা। একো লগাবলৈ এতিয়া একো নাই এইটো বাহিৰে। একদম মেকআপ চলি যায়। বাৰ্থডে কাৰ মেকআপ কাৰ চাই লওঁ। কি মোৰ ফোনটো মোৰতো 11:56 হৈছে মোৰতো দেখোন। 56 হয়তো যেটা সব খাস হয়েছে আইনারও কম হয়েছে। টিক টিক 2 টিক টিক